মোৰ ছাবস্ক্ৰাইবাৰ সকল আপোনালোকক কাবেৰী ব্লগলৈ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই হ'ব। এতিয়া দেৰি নকৰি ব্লগটো আৰম্ভ কৰোঁ আহক। আজিৰ ভিডিঅ'টো আৰম্ভণিতে মই যাওঁ এতিয়া কলেজলৈ এছাইনমেণ্ট জমা দিবলৈ। মই পাপাৰ লগত আহি এতিয়া কলেজ পালোঁহি। এছাইনমেণ্ট জমা দিবলৈ আছে। এতিয়া সোনকালে এছাইনমেণ্টকেইখন জমা দি লওঁ, তাৰপিছত আকৌ কম্পিউটাৰ ক্লাছ আছে, তাতো দেখাম আপোনালোকক। আমাৰ কলেজ কেম্পাছটো দেখাই দিওঁ বুলি ভাবিলোঁ। এছাইনমেণ্ট জমা দিয়া হৈ গ'ল, এতিয়া কম্পিউটাৰ ক্লাছ যাওঁ। এই আমাৰ চেণ্টাৰ। আহি কম্পিউটাৰ ক্লাছ পালোঁহি, এতিয়া ক্লাছ কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। তাৰপিছত সোমালোঁ, আহি পাই বহুত ভাগৰ লগা দেখি অলপ দেৰি বহি দিছোঁ, গৰম যিহে পৰিছে। ক্লাছৰ পৰা ওলালোঁ, পাপাৰ কাৰণে ৱেইট কৰি আছোঁ। এতিয়া ক্লাছৰ পৰা আহি জাষ্ট ঘৰ পাইছোঁ, এতিয়া সোনকালে ফ্ৰেছ হৈ লওঁ। এতিয়া প্ৰগ্ৰেমত নাচিবলৈ যাম। এতিয়া বিপ্লৱীয়ে কাপোৰ পিন্ধি হ'ল, কেনেকুৱা লাগিছে মোক জনাব দেই। বাকীকেইজনী ওলাই আছে, ময়ো ওলাই লওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া নাচিবলৈ আমি গোটেইখিনি ওলাই আহিছোঁ। মোক কেনেকুৱা লাগিছে ছাবস্ক্ৰাইব কৰি জনাব। আমি ওলাই আহিছোঁ প্ৰগ্ৰেমত নাচিবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই সকলোৱে, আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ৰাতি প্ৰগ্ৰেমৰ ভিডিঅ' আপোনালোককো দেখাম, ভিডিঅ'টো চাই যাব। গ্ৰুপ ডান্স এটা কৰি আহিলোঁ, এতিয়া আকৌ কাপোৰ সলাই লওঁ, আকৌ তাত নাচিমগৈ। যদি ভিডিঅ' পাওঁ আপোনালোককো দেখাম, ভিডিঅ' ইউটিউবত দিম, আপোনালোকেও চাব পাৰিব। ভিডিঅ'টো চাই থাকক। এতিয়া বিহু নাচিবলৈ ওলালোঁ। মই বিহু নাচি আহিলোঁ। এই ভাইটিটো মানে হেৰি আমাক ভাওনাত ভালদৰে শিকাই আছিলে, ইয়াক দেখাব পৰা নাছিলোঁ যে, এতিয়া ভালকৈ দেখে। ক্লাছটো অকণমান ওচৰলৈ আহি যোৱা, নামটো কৈ দিয়া। ধ্ৰুৱজিত দাস বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আগুৱাই যাবলৈ মানে আপোনালোকে অকণমান জোৰ দিব। আৰু তোমাৰ চেনেল এটা আছে? মোৰ চেনেল এটা আছে, ভাওনা প্ৰেমী বুলি চেনেল এটা আছে, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু চাই দিব ভিডিঅ'। মই চেনেলটোৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ইয়াকো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চাই আছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি দিব। প্ৰগ্ৰেম চাবলৈ যাবলৈ ওলালোঁ। যোৱা বছৰ যিগৰাকী গায়ক আহিছিলে এইবাৰো সেইজনেই আহিছে, ৰূপজ্যোতি ৰাগ। তেখেতৰ সংগীত অনুষ্ঠান আপোনালোককো দেখাম, ভিডিঅ'টো তেতিয়ালৈকে চাই থাকক।
এতিয়া ঘৰ আহি পালোহি আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই